সম্পূৰ্ণ আন্তৰিকতাৰে সদ্ধৰ্ম পালন কৰিবা। ধাৰ্মিক জীৱনে সদায় সকলোতে সুখ দিয়ে। ধম্মপদ 169। সৎ ধৰ্মইহে সদায় সুখ দিয়ে, অসৎ কৰ্মই সদায় দুখহে দিয়ে। সেয়ে সদায় কল্যাণ ধৰ্ম পালন কৰা উচিত। যিবোৰ পাপ ধৰ্ম তাক কেতিয়াও পালন কৰা উচিত নহয়। পুণ্য কৰ্ম পুণ্য ধৰ্মত ব্ৰতী থকাসকলে সদায় সুখত থাকিব পাৰে। তেওঁলোকে ইহ জন্ম পৰ জন্ম উভয় লগতে পৰম শান্তিৰে বাস কৰে। সেয়ে সকলো ধৰণৰ প্ৰমাদ চিন্তা ত্যাগ কৰি ত্যাগৰ পৰাহে সুখৰ বীজ অংকুৰিত হয়। সকলো ধৰণৰ প্ৰমাদ চিন্তা ত্যাগ কৰিব লাগে। ত্যাগৰ পৰাহে সুখৰ বীজ অংকুৰিত হয়। খং দুখ মান অপমান প্ৰমাদ অপ্ৰমাদ সকলো ত্যাগ কৰাই উত্তম। ধৰ্মত বাস কৰাই উত্তম। ধম্মপদ 169। ধম্মং চৰে সুচৰিতং ন তং দুশ্চৰিতং চৰে। ধম্মচাৰী সুখং চেতি অস্মিলোকে পৰম হিচ। ধম্মপদ 169।